Start. Come in. Good morning. কিহৰ কাৰণে আহিছা? ইণ্টাৰভিউ কাৰণে আহিছা? Sit down. এতিয়া কোৱা থেংক ইউ ছাৰ। বহিব দিয়াৰ পাছত থেংক ইউ বুলি জনাবা, অ'কে? কি বুলি ক'লোঁ? থেংক ইউ ক'ব লাগিব, অ'কে? এগেইন গ'। এটা তুমি নিজে সুধিবা, কাৰণ কেবিনত যদি মেনেজাৰ এজন থাকে কেতিয়াবা গম নাপাব বাহিৰত কোন আহিছে কি একো গম নাপায় না। তুমি নিজে মাতটো দিব লাগিব। এটা মই জানো কাৰণে তোমাক মই কৈছোঁ ধৰা ষ্টাৰ্ট বুলি, তেওঁ নাজানিব পাৰে, ঠিক আছে? কাম ইন। গুড মৰ্ণিং। এইটো স্মাইল লাগিব, অ'কে? স্মাইলি ফেচত। আৰু চিট ডাউন। গুড। তো কিছুমান সৰু সৰু পইণ্ট আছে, পইণ্টবিলাক জানিবলগীয়া কথা হয়। ষ্টুডেণ্ট বহুত ল'ৰা ছোৱালীয়ে নাজানে, ইণ্টাৰভিউ বেয়া হয় তাৰ কাৰণে, ঠিক আছে? প্ৰথম কথাটো হৈছে একদম ভালকৈ শুনি লোৱা কথাখিনি দুইজনে। প্ৰথম কথাটো হৈছে যেতিয়া এণ্টাৰ কৰিবা, এণ্টাৰ কৰাৰ আগত আচলতে নক কৰিব লাগে 3বাৰ। টক 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 3বাৰ নক কৰিব লাগে, অ'কে? যিহেতু কেতিয়াবা কেবিনৰ ভিতৰত মেনেজাৰজন থাকে বা বাহিৰতো থাকিব পাৰে, ঠিক আছে? কেবিন নাথাকিবও পাৰে, অথচ কি হয় নক কৰিব লাগে টক 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 টক। বা যদি তেওঁ তোমালৈ চাই আছে, বাহিৰত চাই আছে, কেতিয়াবা হয় তেওঁ তলত মূৰ মূৰি কৰি কিবা মোবাইল টিপি আছে বা কিবা লিখি আছে, হয়তো কিবা কৰি থাকিব পাৰে, তেনেকুৱা অৱস্থাত আমি নক কৰিব লাগে টক টক টক, অ'কে? আৰু যদি নহয় তেতিয়াহ'লে মে আই কাম ইন ছাৰ বুলি সুধিব লাগিব, মই আহিব পাৰোঁনে ছাৰ? তেতিয়া তেওঁ মূৰ দাঙি চাব তোমালৈ, অ'কে? তাৰপিছত আহা বুলি ক'ব। আৰু কি হয় অৰ্গেনাইজেশ্যন এটাত বিভিন্ন ধৰণৰ মানুহ গৈ থাকে, বিভিন্ন ধৰণৰ মানুহ যায়, বিভিন্ন উদ্দেশ্য বিভিন্ন কাৰণলৈ যাব পাৰে, কোনোবাই কাষ্টমাৰ হিচাপে যাব পাৰে, কোনোবাই হয়তো বেলেগ কিবা কামত যাব পাৰে, কোনোবাই ইলেক্ট্ৰিচিয়ান যাব পাৰে, কোনোবা প্লাম্বাৰ যাব পাৰে, ঠিক আছে? ক'ৰবাত কিবা এটা বেয়া হৈ আছে, কাৰোবাৰ হয়তো মাটি থৈছে, তেনেকুৱা মানুহ যাব পাৰে। তো সেইকাৰণে তেওঁ তোমাক সুধিব যে তুমি ক'ৰ পৰা আহিছা, কিহৰ কাৰণে আহিছা, তুমি কাষ্টমাৰে হয় নে তুমি ইণ্টাৰভিউ দিবৰ কাৰণে গৈছা, একোতো গম নাপাব। সেইকাৰণে তুমি তেতিয়া ক'ব লাগিব ছাৰ মই ইণ্টাৰভিউ দিবৰ কাৰণে আহিছোঁ, অ'কে? যে ছাৰ মই ইণ্টাৰভিউ দিবৰ কাৰণে, তেতিয়া তেওঁ গম পাব তুমি ইণ্টাৰভিউৰ কাৰণে তুমি কেণ্ডিডেট হোৱা বুলি, অ'কে? যেতিয়া বহিবলৈ ওচৰত যেতিয়া আহিবা, আহি পোৱাৰ লগে লগে সোমাই আহি পোৱাৰ লগে লগে তুমি কি কৰিবা, ওচৰত আহি গুড মৰ্ণিং ক'বা, অ'কে? এতিয়া হৈ গ'ল। তাৰপিছত যেতিয়ালৈকে বহিব নকয় তেতিয়ালৈকে নবহিবা, যেতিয়া বহিবলৈ ক'ব তেতিয়া বহিবা। আৰু ষ্টুডেণ্ট তোমালোকেও জানিবলগীয়া কথা হয় যে যেতিয়ালৈকে বহিব নকয় অৰ্গেনাইজেশ্যনে বা HR-এ ইণ্টাৰভিউৰ পেনেলত, তেতিয়ালৈকে নবহিবা, আচলতে বহিব নালাগে। যেতিয়া তেওঁ পাৰ্মিশ্যন দিব যে চিট ডাউন বুলি, তেতিয়াহে তোমালোকে বহিব পাৰা, অ'কে? ইভেন যেতিয়ালৈকে তেওঁ নকয় ইভেন তেতিয়ালৈকে সুধিবও নালাগে যে ছাৰ মই বহিব পাৰোঁনে, মে আই হেভ ইউৰ ছিট, ঠিক আছে? সেইটো সুধিবও নালাগে, যেতিয়ালৈকে তেওঁ নিজে পাৰ্মিশ্যন নিদিয়ে তেতিয়ালৈকে থিয় হৈ থাকিবা, অ'কে? গট ইট? এতিয়া বায়'ডাটাখন তুমি কেনেকৈ দিবা, ইয়াৰ দিয়াৰ এটা পদ্ধতি আছে, বায়'ডাটা কেনেকৈ দিব লাগে, ঠিক আছে? বায়'ডাটা আনিছা? দিয়া। এতিয়া বায়'ডাটাখন আমি কেনেকৈ দিম, বায়'ডাটাখন দিয়াৰো এটা ষ্টাইল আছে, ঠিক আছে? বায়'ডাটাখন আমি যেতিয়া দিম কেনেকৈ দিম চোৱা। এইটো ধৰা, ধৰি লোৱা মই কেণ্ডিডেট, তুমি মেনেজাৰ, তুমি মালিক, মোক সোধা বায়'ডাটা আনিছা, সোধা। হয় মেম। মুখত স্মাইলটো থাকিব লাগিব, অ'কে? স্মাইল ইজ এ মেইন কি টু দ্য ছাকচেছ। হাঁহি হৈছে সফলতাৰ একমাত্ৰ চাবি কাঠি। যেতিয়ালৈকে প্ৰকৃত চাবি নোপোৱা তেতিয়ালৈকে তলা নোপোৱা। স্মাইলৰ বহুত ডাঙৰ ৰোল আছে মানুহৰ লাইফত, মানুহৰ জীৱনত। স্মাইলৰ দ্বাৰা বহুত কিছু কাম কৰি ল'ব পাৰে, ঠিক আছে? তো স্মাইলটো থাকিবই লাগিব, অ'কে? তেতিয়া হাঁহি সকলোৱে কামনা কৰিম। বায়'ডাটাখন যেতিয়া মই দিম, এখন বায়'ডাটা এনেকৈ আছে চিধা, মই দিওঁতে মেনেজাৰগৰাকীক বা যিজন ইণ্টাৰভিউৰ হয় তেখেতক থাকিব, তেওঁক মই এনেকৈ ঘূৰাই দিব লাগিব, মানে তেওঁৰ ফালে চিধা কৰি মই দিব লাগিব, অ'কে? মই কেণ্ডিডেট, তেওঁ মেনেজাৰ, তেওঁৰ ফালে চিধা কৰি দিব লাগিব। আৰু দিওঁতে আচলতে মই এইটো উঠাই লৈছোঁ, দিওঁতে মই এনেকৈ দি দিম বা এনেকৈ টেবুলত থৈ দিম, অ'কে?
দুটা মই এক সেকেন্ড বেটো মোক হেৰি কৰা আৰু সব কৰা মই বায়োডাটাখন দিওঁতে মই কেণ্ডিডেট আৰু মেনেজাৰ ঠিক আছে এটা বায়োডাটাখন দিওঁতে মই তেওঁফালে ঘূৰাই দিম ঘূৰাই এইটো ধৰণে মই দিব পাৰোঁ ওকে এনেকেও দিব পাৰোঁ ঠিক আছে ডিয়াৰ কেণ্ডিডেটছ বুজি পাইছা কেনেকৈ দিছোঁ আৰু মই অকণমান উঠা লিখা কৰিম একদম পুৰা থিয় নহওঁ আৰু বহি নিদিওঁ অকণ কিয় কৰিম নিলাম হা যাতে বাকী কেণ্ডিডেটসকলে দেখি পায় দিওঁতে মই অকণমান ৰেচপেক্ট কৰি সন্মান জনাই উঠা লিখা কৰিম মুখত বেছিকৈ হাঁহিটো এনেকৈ মেডাম ছাৰ দেখিছা 4 আঙুল মান ওকে মই পুৰা উঠি নিদিওঁ এনেকৈ ঠিক আছে মই বহিও নিদিওঁ এনেকৈ বা এনেকৈ দি নিদিওঁ কেনেকৈ দিম ৰেচপেক্টফুলি সন্মান জনাই সন্মান সহকাৰে এইটো একদম ফৰ্মেলি এনেকৈ দিব লাগিব ঠিক আছে বহাৰ ধৰক ঠিক আছে মই এনেকৈ এনেকৈ লীন হয় বেকা নো কাট মানে অলপ এনে ঠিক আছে ইয়াক কোৱা হয় জেস্চাৰ এণ্ড পশ্চাৰ বা জেষ্টাৰ পশ্চাৰ বুলি কোৱা হয় ওকে জেস্চাৰ এণ্ড পশ্চাৰ বুলি কোৱা হয় মানে তোমাৰ হোল বডি লেংগুৱেজ কেনেকুৱা এগৰাকী কেণ্ডিডেট কিমান কনফিডেণ্ট হয় কনফিডেন্স লেভেলটো জেস্চাৰ পশ্চাৰ আই কণ্টেক্ট স্মাইল ফেচিয়েল এক্সপ্ৰেশ্যন কথা বতৰা এইবিলাকৰ ওপৰত ডিপেণ্ড কৰিব হেড মুভমেণ্ট কথা কৈ থাকোঁতে আমাৰ হেড মুভমেণ্ট কৰিব লাগিব কি হয় তোমাৰ স্মাৰ্ট দেখায় ওকে এই প্ৰেক্টিছ কৰি থাকিব লাগিব যদি মই এনেকৈ ফ্ৰীজ হৈ কৈ থাকোঁ ঠিক আছে মোৰ নাম হৈছে কুসুম কুৰ্মী মই মৰাণৰ পৰা আহিছোঁ ঠিক আছে আৰু আই কণ্টেক্ট ঠিক আছে ইয়াক প্ৰাটো প্ৰিন্সিপল বুলি কোৱা হয় তাৰমানে কি 80-20 ৰুল 80%